নাই আজি এইটো এটা ইণ্টাৰেকশ্যন হয় আৰু হিতাধিকাৰীসকলৰ সন্মিলন অসম চৰকাৰ ভাৰত চৰকাৰ আৰু আমাৰ BTC চৰকাৰৰ পৰা বিভিন্ন আঁচনি অৰুণোদয় CM ত্ৰিপুলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু লগতে BTCৰ বিভিন্ন আঁচনি এই সম্পৰ্কে এটা সজাগতা আৰু মানুহৰ লগত হিতাধিকাৰীসকলৰ লগত এটা ইণ্টাৰেকশ্যন এটা চৰকাৰী প্ৰগ্ৰাম মই ইয়াত আহিছোঁ হিতাধিকাৰীসকলে আজিকালি হিতাধিকাৰী হৈ থকা নাই চৰকাৰৰ অংগ তেওঁলোকে চৰকাৰী কাম কাজ বা আঁচনিবিলাক ৰূপায়ণ কৰোঁতে সহায় কৰে আৰু তেওঁলোকে ভালকৈ কাম কৰিলে চৰকাৰী আঁচনিবিলাকে ভালকৈ ৰূপায়ণ হয় আজি মহিলা সবলীকৰণৰ যিবিলাক আঁচনি লোৱা হৈছে ইয়াৰে মহিলাসকলে যিখিনি আঁচনি পায় তেওঁলোকে সঠিকভাৱে খৰচ কৰিব লাগে তাত মটিভেশ্যনৰ আৰু ট্ৰেইনিঙৰ প্ৰয়োজন আৰু মহিলাসকলে যদি এই আঁচনিটো পাই পেলাই একো নকৰে এনে পইচাটো হজম কৰি থয় তেতিয়া আমাৰ উন্নয়ন নহয় সবলীকৰণ তাৰ কাৰণে আমি সুনিশ্চিত কৰিব বিচাৰিছোঁ যে সকলো হিতাধিকাৰীয়ে যাতে নিজে পোৱা আঁচনিবিলাক সঠিক ৰূপত ৰূপায়ণ কৰে নিৰ্বাচন সমাগত ঠিকেই আছে বহুত সময় আছে এতিয়াও আৰু চাব জুলাইলৈকে বহুত পৰিৱৰ্তন আহি যাব UPPLটো চৰকাৰ গঠন কৰিবই ইয়াত কোনো কথা নাই অন্য দলে নকৰে মই কৈছোঁ নকৰে কৰিব নোৱাৰে বুলি মই নকওঁ কিন্তু নকৰে অকল BPFে চেষ্টা কৰি আছে কিন্তু BPFটো এতিয়া নিম্নগামী এটা দল আৰু কোনোদিন উঠি নাই বাকী ৰাজনৈতিক দলবিলাকে ইয়াত চৰকাৰ গঠন নকৰে মই নকৰে বুলি দাবী কৰিছোঁ কৰিব নোৱাৰে বুলি কোৱা নাই মই নকৰে কাউন্সিলত আমাৰ মিত্ৰতা নাছিল কোনোদিন 2020ত এইবাৰো আমি অকলে অকলে খেলিম কিন্তু ষ্টেটৰ মিত্ৰতা আৰু দিল্লীৰ মিত্ৰতা এইটোতো কেন্দ্ৰীয় পৰ্যায়ৰ নেতাসকলৰ কথা JP নাড্ডা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰমোদ বড়ো তেওঁলোকে ঠিক কৰিব এই মিত্ৰতা এতিয়াও আছে নাই এইটো ৰিজাল্টৰ পিছত চাম যদি আমি মিত্ৰতাতে বিশ্বাস কৰোঁ তো যেনেকৈ হ'লেও মিত্ৰতাৰ ওপৰতে আমি বিশ্বাস কৰি পেলাই এতিয়াও কাম কৰি আছোঁ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰিব এইটো বিজেপিয়ে ছাৰ 25ৰ পৰা 26টা তেওঁলোকৰ অধিকাৰ আছে মই কৈ আছোঁ না বিজেপি মাত্ৰ কিয় কংগ্ৰেছো আহিব কংগ্ৰেছৰ 40টাত খেলিব বুলি কৈ আছে বিজেপি খেলিব বুলি কোৱাতহে মই ক'ব লাগে কংগ্ৰেছে 40টা খেলিব বুলি কৈ আছে এইটো মই একো ক'ব নালাগিব নেকি খেলক AGPও খেলক ৰাজ্যিক দলো খেলক মোৰ আপত্তি নাই কিন্তু কোনো দলে চৰকাৰ নকৰে BPF আৰু বিজেপিৰ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে নেকি এইবিলাক কথাতে কি মই আৰু এতিয়া আউট অফ কণ্টেক্স হৈ যাব এইটোতো আমি এটা যদি টেকনিকেল লাইনত যদি যাওঁ এতিয়া মিত্ৰতা কাৰ লগত আছে BPFৰ লগত হঠাতে মিত্ৰতা হোৱা কথাটো এটা এটা নতুন পাৰ্চ আনিছে ট্ৰেক্টৰত এইটো জোৰা লগাব লাগিছিলে কিন্তু ভুল ফাৰ্ষ্টটো আনি দিলে জোৰাই নালাগে চলি থাকিব ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ